লক্ষী পূজাৰ দিনা গ'লোঁ ঋতিকা ঘৰলৈ ফুট লগাব আৰু এয়া দেখিছেনে ইমান মৰম লগা ঝুমকা এযোৰ আনি দিছে তাই দুৰ্গা পূজাত আৰু এইটো মই তাইক দিছোঁ যিহেতু লক্ষী পূজা। এইফালে মই আলপনা আঁকিলোঁ আৰু এইফালে মায়ে আটাখিনি বেলি লৈছে যিহেতু খুৰীয়ে বনাইছে লুচিখিনি আৰু তাল দি এইফালে মালপোৱা বনোৱা হ'ব। তাৰপাছত এয়া দেখিছেনে খুৰীয়ে বনাই আছে আৰু ভণ্টি দুজনীক চাবচোন শাৰী পিন্ধি একেবাৰে মানে তাই একেবাৰে ৰেডি আৰু এইফালে পূজা কৰা হৈছে যিহেতু পূৰ্ণিমা 7:46 লাগিছিল। আমাৰ মানে 8:30মান বজাতে এই ঘৰত বহোৱা হ'ল আৰু এইফালে খুৰাই ধূনা জ্বলাই দিছে আৰু এয়া মই চাই আছোঁ খুৰাক ভালকৈ আৰু এইফালে কি বনোৱা হৈছিলে সকলোবোৰ ভোগ লগাই দিয়া হ'ল আৰু লক্ষীৰ পাঁচালিও পঢ়িলোঁ। তাৰপাছত গ'লোঁ সৰু আইতাৰ ঘৰত যিহেতু পাঁচালি পঢ়িবৰ কাৰণে মোক মাতিছিল ৰাতিপুৱাই। তাৰপাছত তাত গ'লোঁ আৰু এইফালে পঢ়িলোঁ আইতাৰ ঘৰত পঢ়ি মেলি আকৌ ঘৰ আহি সৰু খুৰীৰ ঘৰত মানে পাঁচালি পঢ়িলোঁ। পঢ়া হৈ গ'ল তাৰপাছত প্ৰসাদ খাই মেলি তো শুবলৈ গ'লোঁ। তো আজিলৈ মানে